আজি ওলালো ঘৰলৈ বিশেষ এটা কাম আছে আজিকালি পিছে ট্ৰেইনতে শ্বপিঙো কৰিবলৈ পাৰি দেখিছে নহয় এফালে গামোচা বেছি আছে যিহেতু আজি মোৰ নিৰামিষ গতিকে নিৰামিষত মই খালোঁ ফুলকবি আলু মটৰ ভাজি আৰু ঘুগুনি খাই বৈ প্ৰমোশনাল ভিডিঅ' এটা শ্বুট কৰিব আছিল সেয়া কৰিলোঁ বৰ বেছি দেৰি নকৰি চিধা গ'লোঁ লিংগুইষ্টিক ছাৰ্ভে কামত আপোনালোকক কৈছিলোঁ যে ভাষাৰ ওপৰত ৰিচাৰ্চ এটা কৰিছোঁ যিহেতু মোৰ এৰিয়া ধেমাজি ডিষ্ট্ৰিক্ট গতিকে প্ৰথম দিনা ছাৰ্ভে ধেমাজিৰ বালিগাঁও আৰু গৰৈমাৰীত কৰিলোঁ ছাৰ্ভে কৰোঁতে গম পাইছোঁ কিছুমান ভাষা আমাৰ মাজৰ পৰা লুকাই গৈছে আৰু হয়তো 20 বছৰ পাছত একেবাৰেই নোহোৱা হৈ যাব গতিকে বহুখিনিমান ডাটা মই পাবলৈ সক্ষম নহ'লোঁ পিছে গৰৈমাৰীৰ গুণীন্দ্ৰ টেপাৰী দাদাৰ পৰা বহুখিনিমান ডাটা পালোঁ কিছুমান মানুহ এনেকুৱা লগ পাইছোঁ শিক্ষা কম হ'ব পাৰে কিন্তু জ্ঞান পিছে অজস্ৰ গুণেন্দ্ৰ দাদাজন ইমানেই মৰমীয়াল আছিল আমাক ৰাতি ভাত সাজ তেখেতৰ ঘৰতে খুৱাই পঠালে কিছুমান মানুহ সঁচাই তেজৰ সম্পৰ্ক নহ'লেও কিমান যে মৰমীয়াল ডাটা কালেক্ট কৰি পিছে ঘৰ পাওঁতে সেইদিনা ৰাতি 10টাই বাজিল। That's all for today's video.